নমস্কাৰ ভাইটিমতীসকল, মই দিগ্বিজয় ফুকন আৰু তোমালোক সকলোৰে দিগ্বিজয় দাদা। তোমালোকে বহুতে কমেণ্ট কৰি আছিলা যে ছাৰ ক্লাছ 9 ফাৰ্ষ্ট ইউনিট টেষ্টৰ আছামিজৰ কুৱেশ্যন পেপাৰখন দিব। তো ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ কুৱেশ্যন পেপাৰখিনিয়ে মই দিব পাৰোঁ, যিহেতু ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ বেলেগ ডিষ্ট্ৰিক্টৰ লগত কোনো চিনাকি নাই মোৰ কাৰো লগত। তো ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰখিনি মই তোমালোকৰ কাৰণে লৈ আনিছোঁ। তো আজি পৰীক্ষা হৈ গৈছেহে, গতিকে আজিয়ে মই তোমালোকৰ কাৰণে লৈ আনিলোঁ আছামিজৰ পেপাৰখন। তোমালোকৰ কাৰোবাৰ যদি পৰীক্ষা হোৱা নাই চাই ল'ব পাৰা দেই। তো এইখিনি প্ৰশ্ন বহুত ইম্পৰ্টেণ্ট হয়। আৰু তোমালোকৰ শেষত মই আৰু এটা বস্তু দেখাম, ইম্পৰ্টেণ্ট বস্তু, তোমালোকে সেইটো চাই ল'বা লগত। তোমালোকে এবাৰ চাই লোৱা, খুবেই ইম্পৰ্টেণ্ট হয়। আৰু ইয়াৰ যিখিনি বিপৰীতাৰ্থ শব্দ লিখা বা যিখিনি নটবিধি সত্যবিধিৰ প্ৰশ্ন সেইখিনি তোমালোকে চাই যাবা। ৰচনাবোৰ ইম্পৰ্টেণ্ট, চাই যাবা। অসমৰ প্ৰাকৃতিক সম্পদ, সাম্প্ৰতিক অসমৰ সমস্যা আহিছে। সাম্প্ৰতিক মানে বৰ্তমান, অৰ্থাৎ বৰ্তমান অসমৰ সমস্যাসমূহ কি কি, আৰু ছাত্ৰ সমাজৰ শৃংখলাবোধ। এই বৈচিত্ৰ্যময় অসমৰ কুৱেশ্যনকেইটা খুবেই ইম্পৰ্টেণ্ট। এইকেইটা 2024 চনতো আহিছে, একজেক্ট 2024 চনৰ পৰা ইয়াত উঠাই দিলে। কি কৈছে, আহোম কছাৰী বা কাৰ্বি জনগোষ্ঠীৰ সমাজলৈ অৱদান আগবঢ়োৱা যিকোনো এজন ব্যক্তিৰ বিষয়ে লিখিবলৈ কৈছে। দ্ৰুতপাঠত সন্নিৱিষ্ট আৰু তোমাৰ দ্ৰুতপাঠত সন্নিৱিষ্ট আহোম কছাৰী বা কাৰ্বি জনগোষ্ঠীৰ সংস্কৃতিৰ বিষয়ে লিখা। তো সেইকেইটা 2024 চনতে আহিছে, তোমালোকক দেখাই দিম ৰ'বা। এইখিনি চাই লোৱা খ বিভাগখিনি, ঠিক আছে। তো এইখিনি আছিলে 2025-26 যিখন আছামিজৰ কুৱেশ্যন পেপাৰ সেইখন, আৰু 2024খনো তোমালোকে এবাৰ চাই লোৱা। ইয়াৰ কুৱেশ্যনখিনিও ইম্পৰ্টেণ্ট হয়, এইখিনিও চাই লোৱা তোমালোকে এবাৰ। কুৱেশ্যন প্ৰেক্টিছ যিমানে কৰি যাবা তোমালোকৰ কাৰণে সিমানেই ভাল, হয়নে? মই ইয়াত ছল্ভ কৰি দিয়া নাই তোমালোকৰ কাৰণে, তোমালোকে নিজে ছল্ভ কৰি ল'বা। সমাৰ্থক শব্দ এইবোৰ মূৰ্ধন্য ন, মূৰ্ধন্য হ কি কাৰণে হৈছে, তোমালোকে এইবিলাক চাই ল'বা। আৰু এই 9 নম্বৰ 10 নম্বৰ একেই প্ৰশ্ন আহি গ'ল। ইয়াতো কৈছে যিকোনো এজন ব্যক্তিৰ বিষয়ে লিখিবলৈ আহিছে, আৰু ইয়াতো যিকোনো এটা জনগোষ্ঠীৰ সংস্কৃতিৰ বিষয়ে লিখিবলৈ আহিছে। অৰ্থাৎ বৈচিত্ৰ্যময় অসমৰ দুটা কমন কুৱেশ্যন এইকেইটা। অৰ্থাৎ তাত দুটা কুৱেশ্যনে আহে, এটা হৈছে যিকোনো এটা জনগোষ্ঠীৰ বিষয়ে লিখিবলৈ আহে, আৰু যিকোনো এটা জনগোষ্ঠী এজন বিশিষ্ট ব্যক্তিৰ বিষয়ে লিখিবলৈ আহে, ঠিক আছে। তাত তোমালোকে সেইকেইটা যদি পঢ়ি যোৱা তাত তোমালোকৰ 5 নম্বৰ কমন ডাইৰেক্ট। খ বিভাগটো লগতে চাই লোৱা আৰু। তো এইখিনি আছিলে কুৱেশ্যন, আৰু কুৱেশ্যন পেপাৰখন মই আনিলোঁ। কেইবাজনৰ কমেণ্টতো এওঁ কমেণ্ট কৰিছে ছাৰ আছামিজৰ পেপাৰখন লাগে, তাৰপিছত আকৌ কৌস্তৱ বুঢ়াগোহাঁই বুলি এজনেও কৈছে, আৰু লগতে এই ষ্টুডেণ্টগৰাকীও কৰিছে, ঠিক আছে। গতিকে তোমালোকে এই ধৰণে কমেণ্ট কৰি জনাবা তোমালোকক কি কি লাগে, মই তোমালোকক দিবলৈ ট্ৰাই কৰিম, ঠিক আছে। তো এই ধৰণৰ ইম্পৰ্টেণ্ট ভিডিঅ'বিলাক মোৰ চেনেলত দি থকা হয়, গতিকে চেনেলটোৰ লগত জড়িত হৈ বিচাৰিছা যদি চেনেলটো ছাবস্ক্ৰাইব কৰিবা, আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ল'বা। লগ পাম এটা নতুন ভিডিঅ' সৈতে, তেওঁলোকে বাই বাই, হাঁহি থাকা আৰু সুখত থাকা। আৰু লগত তোমালোকক এটা কথাই কৈ থৈ যাওঁ, কমেণ্ট কৰি জনাবা কোন কোন ডিষ্ট্ৰিক্টৰ পৰা চাই আছা। ধন্যবাদ।